अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पार्क में स्टंट्स मारने जाना है। बाय। Hello guys, welcome to my YouTube channel. আমি গৈ আছো এতিয়া চেপনলৈ। চেপনৰ এতিয়া আমি ইউটিউবৰ কেইটামান লগ কৰিব যাম বুলি ভাবি আছোঁ। তো এই ভাইটি আৰু মই লগ কৰিবলৈ যাম। এতিয়া কাক লগ পাম আপোনালোকক দেখাম বাৰু, যিমান দেখাব পাৰোঁ দেখাই দিম আৰু আপোনালোকক। আৰু ভিডিঅ'টো চাই থাকক আগলৈ। वाली जीत भले आ जाए मौत, अब हुआ कामयाब ना बचा किसी का खौफ। अब शोहरत पाली मैंने दौलत पाली पापा। बहुत বস্তু বিক্ৰী কৰিছে, তো ইয়াত আছাম বুলি লিখা আছে, কিন্তু বহুত ভাল লাগিছে, বহুত ধুনীয়াকৈ বনাইছে, বহুত সুন্দৰকৈ আণ্টিয়ে বনাইছে। ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে, তো সিহঁতৰ নিজৰ নিজৰ বস্তু দেখাবলৈ, নিজৰ নিজৰ কালচাৰবোৰ দেখাবলৈ। Just keep following your ফুলনি মানে বাগিচা গোটেই ফুল থকা আছে। When bottle कितने का लिखा है? 1,000 हैं? 1,000 कितना? राजू ने मांगा? Yes, sir. भैया ये क्या है? ये वाले अच्छा। এইয়া দেখিছে ফুল থ'বলৈ কিমান ধুনীয়া ধুনীয়া বনাই থৈছে। এইটো দেখিছে কাপটো ভাল লাগিছে, এইটো ট্ৰেডিশ্যনেল কাঠৰে বনাইছে, কিয় বনাইছে জানো। এইটো ভগৱানৰ শিৱ ভগৱান ৱালত লগাবলৈ, এইটো জানো এইটো কি হয় জানো, গমেই নাপাওঁ কি জানো মই। এইটো ভাল লাগিছে আৰু এইটো কালাৰটো ভাল লাগিছে, কিন্তু ৱালত থকাটো বহুত সুন্দৰ লাগিছে। আমাৰ স্বাভিমানী ফুলাম গামোচা, চেলেং চাদৰ আৰু ইখনকৈ সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰা হৈছে। ইয়াৰ পাছতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ কমল
কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী লণ্ডন খেলুৱৈ অসম গৌৰৱ ইয়াত ইণ্ডিয়ান আৰ্মিৰ গানবোৰ বন্দুকবোৰ এইবোৰ ইয়াত দেখাবলৈ আপোনালোকক মানে ৰাইজক দেখাবলৈ ইয়াত প্ৰস্তুত কৰিছে এইবোৰ চাওক দেখিব পাৰে আপোনালোকে আৰু নামবোৰ মই অলপ অলপ দেখাইছিলোঁ বাৰু আপোনালোকে এইটো কোৱাই নাছিলোঁ মই যে ইয়াত লেঙেৰী এখন লেঙিত পাতিছিলে তো মোৰ ভিডিঅ'টো বনোৱা অলপ লেট হৈছে আৰু ইয়াত উপস্থিত থকা মোৰ ফালে থকা ইয়াত পেনেলিষ্টসকল बाजी बहुत बढ़िया है আমি অকমান শ্ৰদ্ধা জনাবলৈ বিচাৰিছোঁ বিহুৰ মৰম জনাবলৈ বিচাৰিছোঁ আমাৰ সদস্যসকলক আগুৱাই আহিবৰ কাৰণে মই আদৰ জনাইছোঁ এখন গামোচাৰে আমি শুভকামনা জনাইছোঁ আৰু এটি জাপিৰে আমাৰ চেনেহ প্ৰকাশ কৰিছোঁ ইয়াৰ পিছত মাইক্ৰফোন মই আকৌ আমাৰ সকলোৰে মৰমৰ বিকাশ জ্যোতিৰ হাতলৈ আগবঢ়াই দিব বিচাৰিছোঁ আমাৰ ভাৱৰ বিনিময় কৰিবলৈ বিচাৰিছোঁ মোৰ বিশেষভাৱে বিকাশ জ্যোতি বৰ প্ৰিয় মই সদায়ে চাওঁ আৰু সদায় ইমান ধুনীয়াকৈ বিষয়বোৰ বৰ্ণনা কৰি দিয়ে আৰু যিখিনি ঠাইলৈ আমি যাব নোৱাৰোঁ তেওঁৰ চকুৰে আমি চাই থাকোঁ তেওঁৰ ভাৱেৰে আমি ঠাইসমূহৰ বৰ্ণনাসমূহ জানিবলৈ বিচাৰোঁ বহুখিনি জ্ঞান পাওঁ বহুখিনি জানিবলগীয়া কথা নতুনকৈ জানিবলৈ পাওঁ আৰু তাৰ কাৰণে বিকাশলৈ মই বিশেষভাৱে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু মাইক্ৰফোনটো পুনৰ আগবঢ়াই দিছোঁ আপোনালোকৰ লগত ভাৱ বিনিময় কৰিবৰ কাৰণে ধন্যবাদ মাইকত বেছি কথা কোৱা মোৰ অভ্যাস নাই যেহেতু আমি কেমেৰা বা মোবাইলৰ লগতে কথা পাতি থাকোঁ মোবাইলত ভিডিঅ' বনোৱাৰ পিছত বহুত মানুহ চায় কিন্তু মানে এনেকৈ ফেচ টু ফেচ ইমানখিনি ৰাইজৰ মাজত কথা কোৱা এটা মানে এটা অহাৰ লগে লগে অলপ ভয় ভয় লাগিছে আপোনালোকে চাই আছে আপোনালোকে যদি ইয়াতে আহে আপোনালোকৰো সেনেকুৱা লাগিব তথাপিতো মানে মই অলপমান সাহস গোটাই পেলাই এইখিনি কথা ক'বলৈ ওলাইছোঁ যে বহুত বেছি ভাল লাগিছে আহি আৰু আশা কৰোঁ আপোনালোকে নেক্সট যিটো আমাৰ প্ৰগ্ৰেম হ'ব আচুৰ্যদাৰ সেইটো আপোনালোকে উপভোগ কৰিব গম পাইছোঁ টাইম এতিয়া বহুত হৈ গ'ল 3টা বাজি গ'ল কাৰো ইমান জোচ নাই তথাপিতো লাষ্টত এবাৰ আমি একেলগে সকলোৱে জয় অসম কম একেলগে সকলোৱে মিলি ফুল জছত একদম জয় আই আৰু অকণমান জোচ লাগিব জয় আই জয় আই ধন্যবাদ जय आए अखोम तो अभी मैं जय आए बोलूंगा आप सबको अखोम बोलना है जय आए जय आए जय आए बहुत बढ़िया You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me to never give up, to never back down. Even through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me.
was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back আমি লগ পালো down. জৰ্জ পাৰ্টি I believe it's true. Every day the sun rises again for you. এয়া বিকাশ চেত্ৰীৰ পেণ্টাখন লগ পাই গ'লোঁ ফাইনেলি रोशनी आ रही है ना उधर पे खींचो उल्टी जगह पे खींचो कहाँ पे